নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এজেলিয়া ফুলৰ ওপৰতে ভিডিঅ' দিবলৈ লৈছোঁ। এজেলিয়া ফুলজোপানো মই কেনেকৈ এইবাৰ লগাইছোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে লাইক এটা কৰি দিব, বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু চেনেললৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব। এইবাৰ মই প্লাষ্টিকৰ পটত লগাইছোঁ। এজেলিয়া ফুলজোপা খুব ধুনীয়াকৈ ফুলিছে, নিশ্চয় দেখিছে আপোনালোকে। এইবাৰ মই অকণমান বেলেগ ধৰণে মাটিখিনি প্ৰস্তুত কৰিছোঁ। ইয়াত মই মাটি দিছোঁ, অকণমান বালি দিছোঁ আৰু অকণমান কেঁচুসাৰ দিছোঁ। শুকান পাত এইবিলাক একো নাই দিয়া এইজোপাত। এয়া মোৰ বগেনভেলিয়া, ছেপ্টেম্বৰ মাহত সাৰ দিয়া হৈছিলে। এইজোপাত খুব ধুনীয়াকৈ ফুলিছে, গোটেই গছজোপা ভৰি ভৰি ফুলিছে। এইপিনে কালাঞ্চো ফুলিছে। এজোপা এজেলিয়াই হয়, এজোপা মাটিত লগোৱা হৈছে। আমাৰ ঘৰৰ ওচৰৰে লাকী ঘৰৰ ফুল হয়, খুব ধুনীয়াকৈ ফুলে প্ৰতি বছৰে। এই এজেলিয়াজোপা কালাৰটো খুব ধুনীয়া, মৰম লগা। আপোনালোকে বিভিন্ন জাতৰ ইন্দ্ৰমালতী ফুলৰ পুলি আনিও কালেক্ট কৰিব পাৰে। খুব ধুনীয়া ফুল হয় এইজোপা। ঠাণ্ডা দিনত ভৰি ভৰি ফুল ফুলে, নিশ্চয় আপোনালোকে সকলোৱে চিনি পায় এইজোপাও। পিটুনিয়াবিলাকো ফুলি আছে ফুলনিত, মৰম লগা পিটুনিয়া ফুলবিলাক। পিটুনিয়া ফুলৰো আপোনালোকে গুটিবিলাক সংগ্ৰহ কৰি ৰাখি থ'ব পাৰে যদি মন কৰে। এয়া বুগেনভেলিয়া খুব ধুনীয়াকৈ ফুলি আছে, কালাঞ্চো খুব ধুনীয়াকৈ ফুলিছে বৰ্তমান। খুব সহজতে আপোনালোকে কালাঞ্চোবোৰ লগাই ল'ব পাৰে। বিভিন্ন উন্নত জাতৰ কালাঞ্চো নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰে। বৰ্তমান সময়ত ফুল ফুলি থাকিলে খুব ভাল লাগে এই লোকেল ভেৰাইটি কালাঞ্চোবিলাক। এইপিনে ডায়েন্থাছও ফুলিছে, মই দুজোপা একেটা পটতে লগাই দিছিলোঁ। এয়া এডেনিয়ামো মই ৰিপৰ্টিং কৰিলোঁ। এনেকৈ ফুলবিলাকৰ যতন লৈছোঁ। আপোনালোকেও বিভিন্ন ফুল আনি এই সময়ত আপোনালোকে ফুলনি লগাব পাৰে। এয়া বগেনভেলিয়াৰ ফুলো এজোপাত খুব ধুনীয়াকৈ ফুলিছে। আপোনালোকক যদি কিবা ফুল লাগে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। ফেচবুকত মোৰ লগত কণ্টেক্ট কৰিব পাৰিব, কল্যাণী দত্ত চেত্ৰী নামত আছে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহিছোঁ। বাই।